নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত কেইটামান মূল্যৱান কথা লৈ আহিছোঁ। আপোনালোকে সময় উলিয়াই কাইণ্ডলি কথাবোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। চ' ফ্ৰেণ্ডছ, আজি 2021 বৰ্ষৰ 1 জানুৱাৰী আৰু এই 2021 বৰ্ষৰ 1 জানুৱাৰীত আপোনালোক সকলোৱে মানে কোনোবাই ক'ৰবাত পিকনিক খাব গৈছে, কোনোবাই ক'ৰবাত জাৰ্ণিত গৈছে, কোনোবাই এনেই বহুত ফূৰ্তি কৰি আছে, কিছুমানে ঘৰতে পিকনিক কৰি আছে, কিছুমানে পথাৰত পিকনিক খাই আছে। চ' চবেই আৰু আনন্দত উলাহ মালহেৰে পাৰ কৰি আছে। কিন্তু ফ্ৰেণ্ডছ, যিটো সঁচা কথা তিক্ত হ'লেও এইটো ক'বই লাগিব ফ্ৰেণ্ডছ, আজি 2020 গোটেই বিশ্ববাসীৰ বাবে ইমান এটা বেয়া, ইমান এটা মানে ধ্বংসকাৰী, ইমান এটা বিষাক্ত ইয়াৰ গুচি গৈছে। চ' সেই বছৰত আপোনাৰ বা আপোনালোকৰ বহুত মানে দুখ পাইছে, কিছুমানে জব হেৰুৱাইছে, কিছুমানে কোম্পানীৰ পৰা উলিয়াই দিছে, বহুত এনেই আৰু চবৰে কষ্ট হৈছে। চ' ফ্ৰেণ্ডছ, তাৰ প্ৰতি লক্ষ্য ৰাখি মই এই 2021 বৰ্ষৰ প্ৰথম দিন 1 জানুৱাৰীত মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছোঁ। সেইকেইটা কথা হৈছে, আপোনালোকে উলহ মালহেৰে নৱবৰ্ষ যাপন কৰি আছে, তাত মই ক'বলগীয়া একো নাই, ভালে। কিন্তু ফ্ৰেণ্ডছ, আপুনি কি কৰি আছে? আপোনাৰ জীৱনটো সলাবলৈ আপুনি কি কৰি আছে? মোৰ কথা সেইটোৱে। আৰু ফ্ৰেণ্ডছ, মই আজি ইমান মহান মানুহ নহয় যে মই আপোনাক জ্ঞান দিব আহিছোঁ। মই বহুত বেয়া ল'ৰা হয়। মই আজি 4-5 বছৰৰ পৰা মই মানে এডিক্টেড ল'ৰা আছিলোঁ হয়। মই নিচা কৰিছিলোঁ। কিন্তু আজি কেইদিনমানৰ পৰা মই গুৱাহাটীত মেডিকেল এটাত গৈছিলোঁ, তাতে যাই ঔষধ পাতি আনিছোঁ বা সিহঁতে ঔষধ পাতি দিছে। চ' সৃষ্টিকৰ্তাই কিজানি মোক দয়া কৰিছে, তাৰ বাবে মই সেই বস্তুটোৰ পৰা আজি মই আঁতৰত আছোঁ আৰু মই কাহানি নাযাওঁ বুলি মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। প্লাছ মোৰ এতিয়া সেই বস্তুটোৰ প্ৰতি মোৰ মন নাযায়, মোৰ বেয়া লাগে। কিয় জানে? কাৰণ যেতিয়া মই সেই এডিক্টেড আছিলোঁ, তেতিয়া মই এই সমাজৰ বা আমাৰ ঘৰৰ বা মোৰ বন্ধুবৰ্গ, মোৰ আলহী বা এনি হাউ পাৰ্চনে যেতিয়া মোক মানে কৈছিলে যে তুমি এইটো ৰাস্তাত কিয় গৈ আছা, এইটো ৰাস্তা পৰা গুচি অহা, এইটো ৰাস্তা ফালৰি কাটে, এই ৰাস্তা বেয়া, অমুক তমুক, তেতিয়া মই সিহঁতক বহুত বেয়া পাইছিলোঁ। কিয় বেয়া পাইছিলোঁ মই নাজানো, কাৰণ মোৰ মানসিকতাটোৱে তেনেকুৱা আছিল। চ' ফ্ৰেণ্ডছ, আজি সেই মানসিকতা অলপ হ'লেও মোৰ চেঞ্জ হৈছে। চ' সেইবাবে সামান্যকণ যদিও আপোনালোকক কিবা এটা মেছেজ দিব পাৰোঁ, তাৰ বাবে মই ভিডিঅ'টি কৰিছোঁ। চ' ফ্ৰেণ্ডছ, আপুনি 2021 বৰ্ষত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ হ'লে আপুনি ফাৰ্ষ্ট টাইম কেইটামান বস্তু আপোনাৰ জীৱনৰ পৰা মানে ত্যাগ কৰিবই লাগিব। আৰু সেই বস্তুকেইটা যেতিয়ালৈকে আপুনি আপোনাৰ জীৱনৰ পৰা ত্যাগ নকৰিব, তেতিয়ালৈকে আপুনি জীৱনত একো কৰিব নোৱাৰে। আপুনি মানে সাফল্যতাৰে কৃতকাৰ্যতাৰে আগবাঢ়িব নোৱাৰে। সেইকেইটা বস্তুৰ ভিতৰত ফাৰ্ষ্ট টাইম মোৰ মানে মানসিকতাত ধৰিছে, সেইকেইটা বস্তুৰ ফাৰ্ষ্ট থিংটো হৈছে, ফাৰ্ষ্ট কিটো হৈছে, ষ্টেপটো হৈছে, আপুনি কমফৰ্ট জ'ন ত্যাগ কৰিবই লাগিব। কমফৰ্ট জ'ননো কি? হয়, কমফৰ্ট জ'ন মানে আপুনি আৰাম, লাক্সাৰী লাইফ আপুনি ত্যাগ কৰিবই লাগিব। আপোনাৰ ঘৰত বহুত আছে, আপুনি ধনী মানুহ হয়, আপুনি ধনী মানুহৰ সন্তান হয়, আপোনাৰ ঘৰত মানে একো বস্তুৰে অভাৱ নাই। চ' সেই বস্তুখিনি আপুনি এটা মাইণ্ড বা আপোনাৰ মাইণ্ড লগাই এবাৰ ভাবি চাব, সেই বস্তুখিনি আপুনি গৈছেনে আপোনাৰ কোনোবাই দেউতাই বা আপোনাৰ মানে বৰ দেউতা বা ককা কোনোবাই কৰিছে? আপুনিতো একো কৰা নাই। চ' এতিয়াৰ পৰাই, এই মুহূৰ্তৰ পৰাই, এই ছেকেণ্ডৰ পৰাই আপুনি ভাবক, আপুনি কমফৰ্ট জ'নৰ পৰা ওলাই আহক। আৰু যিমান কমফৰ্ট জ'নৰ পৰা দ্ৰুততাৰে ওলাই আহিব পাৰিব আপুনি, সিমান সোনকালে আপুনি আপোনাৰ লাইফটোক ভালদৰে সজাব পাৰিব। চ' ফ্ৰেণ্ডছ, নাম্বাৰ 2ত আছে, আপুনি এতিয়াৰ পৰাই একো নাভাবি, ইমান ভবা চিন্তা কৰি লাভ নাই, একো নাভাবি আপুনি এতিয়াৰ পৰাই যিকোনো কাম, সৰুৱে হওক ডাঙৰে হওক, একেবাৰে সৰুৱে হওক, আপুনি এতিয়াৰ পৰাই, এই মুহূৰ্তৰ পৰাই সংকল্পবদ্ধ হওক আৰু ষ্টাৰ্ট কৰক। কেৱল মাত্ৰ আপুনি সেই কামটো লৈ চিন্তা কৰক, গোটেই দিনটো, গোটেই মানে মুহূৰ্তবোৰ আপুনি সেই কামত খটুৱাই দিয়ক আপোনাৰ সময়খিনি। আৰু সময় বহুত ডাঙৰ বস্তু হয়। আজি মই 4-5 বছৰে বহুত সময় লছ কৰিছোঁ, তাৰ বাবে মই নিজে এতিয়া মানে অনুধাৱনাত ভুগি আছোঁ। চ' সেইখিনি সময় মই আৰু কেতিয়াও নাপাওঁ। চ' সেইটো এটা বেলেগ পাৰপছ হয়। কিন্তু মই এইখিনি বস্তু বুজি পাইছোঁ যে আপুনি জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে আপুনি কমফৰ্ট জ'নৰ পৰা ওলাই আহিব লাগিব। আৰু এটা ষ্টেপ আছে, সেই ষ্টেপটো হৈছে আপোনাৰ মানে ডেইলি লাইফত আপুনি
কি ধৰণৰ কোন ধৰণৰ মানুহৰ লগত আপুনি চলা ফুৰা কৰে আপোনাৰ ফ্ৰেণ্ডছবোৰ কেনেকুৱা ধৰণৰ যদি আপোনাৰ ফ্ৰেণ্ডছবোৰ ভালে থাকে সো কথা নাই সিহঁতৰ ভাল কথা ক'ব সিহঁতে মানে আপোনাক আগবাঢ়ি যাবলৈ যিবোৰ প্ৰস্তুতি ল'ব লাগে বা কথা ক'ব লাগে সেইবোৰে ক'ব কিন্তু আপোনাৰ যদি বেয়া ফ্ৰেণ্ডছ থাকে সেইবোৰে কেতিয়াও আপুনি সেইবোৰৰ লগত থাকে আপোনাৰ জীৱন কৃতকাৰ্যতাত ভৰি দিব নোৱাৰে কিয়নো আপোনাৰ বেয়া ফ্ৰেণ্ডছবোৰে কেতিয়াও আপোনাৰ মানসিকতাটো উন্নতি কৰাই দিব নোৱাৰে আপোনাৰ যিবোৰ ফ্ৰেণ্ডছৰ লগত যিবোৰ মানুহৰ লগত আপুনি ডেইলি লাইফত চলাফুৰা কৰে সিহঁতৰ যিটো মানসিকতা হয় সেই মানসিকতাই আপোনাৰ মানে ব্ৰেইনত আপোনাৰ মাইণ্ডত অবিৰাম ঘূৰি থাকিব সেই মানসিকতাৰ বাহিৰে সিহঁতৰ যেনেকুৱা মানসিকতা সেই মানসিকতাৰ বাহিৰে 1% আপুনি বাহিৰা জগতৰ মানসিকতাৰ লগত পৰিচয় হ'ব নোৱাৰিব সো সেই মানসিকতা কেনেকুৱা থাকিব সো বেয়া মানুহৰ বেয়া মানসিকতা থাকিবই সো আপুনি তাৰে ভিতৰত এটা জাল ৰূপে এটা মানে ফচি গ'ল মাছ যেনেকৈ ফচে জালত কিন্তু আপুনি ভাবিবই পৰা নাই যে মই ক'ত ফচি গ'ল কিন্তু আপুনি যেতিয়া এই বেয়া সংগবোৰ ত্যাগ কৰিব যেতিয়াৰ পৰা ত্যাগ কৰিব তেতিয়া আপুনি অটোমেটিক্যালি কিছুমান বস্তু আপোনাৰ মাইণ্ডে মানে আপোনাৰ মানসিকতাটো উন্নতি হ'ব ভাবিবলৈ বাধ্য হ'ব বা ভাবিব আৰু যেতিয়া আপুনি ভাল সংগ লগত লগ হ'ব ভাল সংগ বেয়া সংগ ত্যাগ কৰি ভাল সংগৰ লগত মানে চলাফুৰা কৰিব তেতিয়া আপোনাৰ সেই ভাল সংগৰ যিটো মানসিকতা আছে সেই মানসিকতাবোৰ আপোনাৰ মানসিকতাৰ লগত মানে এট্ৰেক্টিভ হ'ব সেই ভাল মানে কথাবোৰ সো ফ্ৰেণ্ডছ প্লিজ আপুনি এতিয়াই মানসিকতা চেঞ্জ কৰক আৰু আপোনাৰ ডেইলি লাইফত যিবোৰ ফ্ৰেণ্ড বা যিবোৰ মানুহৰ লগত আপুনি চলাফুৰা কৰে সেই চলাফুৰা কৰা মানুহবোৰৰ আপুনি মানে পৰ্যালোচনা কৰক আপুনি অকলে মানে ভাবক কোনটো মোৰ মানে ভাল সংগ কোনটো বেয়া সংগ যিবোৰ বেয়া সংগ আছে এতিয়াৰ পৰা এই মুহূৰ্তৰ পৰাই আপুনি বাদ দিয়ক আৰু আপুনি ভাল সংগৰ লগত থাকিবলৈ চেষ্টা কৰক সো আপুনি নিশ্চয় উপকৃত হ'ব আপুনি জাষ্ট বেয়া সংগ ত্যাগ কৰিব লাগিব কেয়াৰ অফ ইয়োৰছেল্ফ আপুনি আপোনাৰ নিজৰ জীৱনটোক মানে নিজক নিজে ভাল পাবই লাগিব ধৰক আপুনি আপোনাৰ জীৱনক লৈ একো চিন্তিত নহয় ধৰক টাইমলি আপুনি ভাত নাখায় টাইমলি গা নুধুৱে টাইমলি মানে আপুনি একো কৰা নাই জাষ্ট ঘূৰি ফুৰি আছে তেতিয়া আপোনাৰ জীৱন আপোনাৰ মানে শৰীৰত কি হ'ব বেমাৰ হ'বলৈ আৰম্ভ কৰিব আপোনাৰ শৰীৰটো অবিৰাম এলাহ লাগি থাকিব একো কৰিব মন নাযাব অবিৰাম মানে টোপনি লাগি থাকিব সো তেতিয়া আপুনি একো কৰিব নোৱাৰে আপুনি যিমানে মুখেৰে যিমানে নকওক আপুনি যদি নিজৰ শৰীৰটোক নিজে যত্ন নকৰে তেতিয়া আপুনি ক'তো যাই শান্তি নাপাব বা আপুনি একো কৰিব নোৱাৰে আৰু ফ্ৰেণ্ডছ নেক্সটত যিটো আছে এইটো হৈছে ইউজ দিছ টু ৱৰ্ডছ দ্য মষ্ট থেংক ইউ এণ্ড প্লিজ ডেইলি লাইফত আপুনি য'তে নাযাওক যাৰ লগতে কথা নকওক যিয়ে নকৰক ক'ৰবাত গাড়ীত গৈ আছে ক'ৰবাত অফিচত গৈ আছে কি কৰি আছে ক'ৰবাত কিবা বাহিৰত ওলাই গৈছে চ' আপুনি আটাইতকৈ বেছি যিটো শব্দ ইউজ কৰে সেই শব্দটো কি আজিৰ পৰা আপুনি আৰু বেছিকৈ ইউজ কৰিব পাৰিলে আপোনাৰ নিশ্চয় ভাল হ'ব সেই শব্দ দুটা হৈছে থেংক ইউ এণ্ড প্লিজ আপুনি ধৰক কিবা এটা বস্তু ক'ৰবাত ওলাই গৈছে আপুনি এটি ঠাই বিচাৰি আছে সেই দোকানটো আপুনি পোৱা নাই চ' বেলেগ দোকানী এটা সুধিলে দাদা নিজনৰ দোকানটো কোনে বা ক'ত যেতিয়া সি আপোনাক কৈ দিব যে সেই তাতে তেতিয়া যদি আপুনি তেতিয়া লগালগ কৈ দিয়ে অঁ হয় নেকি তাতে নেকি অঁ থেংক ইউ চ' তেতিয়া সেই সময়ত সেই মানুহজনে মাইণ্ডত এটা বস্তুই ভাবিব আপোনাক লৈ যিটো আপোনাৰ পাৰ্চনেলিটি বহুত ষ্ট্ৰং বুলি ভাবিব আৰু আপুনি চেলফোনটো অলপ দিব নেকি প্লিজ তেতিয়া সেই মানুহজনে আপোনাক নিশ্চয় দিব কাৰণ আপুনি প্লিজ বুলি সম্বোধনা কৰিছে আৰু প্লিজ শব্দটোৱে আপোনাক বহুত ক্ষেত্ৰত সহায় কৰে আপোনাৰ ডেইলি লাইফত চ' গাইজ প্লিজ এণ্ড থেংক ইউ এই শব্দ দুটা বেছি ইউজ কৰি চাব পাৰে আপোনালোকে আজিৰ পৰা নিশ্চয় ফলাফল ভালে পাব থেংক ইউ আৰু যিটো প্লিজ ইউজ কৰিব পৰা হয় চ' ফ্ৰেণ্ডছ টপিকছবোৰ আপোনাৰ কেনেকুৱা লাগিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ আপুনি মোৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব বটনৰ লগত লাগি থকা বেল আইকনটো প্ৰেছ কৰক চ' ফ্ৰেণ্ডছ আজিলৈ ইমানেই বাই বাই টাটা বন্দে মাতৰম জয় হিন্দ